নমস্কাৰ বন্ধুসকল, থাম্বনেইলটো দেখি চাগে আপোনালোকে গম পাইছে আজি কিহৰ ভিডিঅ' লৈ আহিছোঁ। হয়, আজি আমাৰ চেনেহৰ ঢোলটি বজোৱা যিডাল মাৰি, সেই মাৰিডাল আমি কেনেকৈ ঘৰতে নিজৰ পচন্দত নিজৰ জোখত বনাই ল'ব পাৰোঁ সেইটোৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিৰ্মাণ শৈলীৰ লগতে ঢোলৰ মাৰিডালৰ মহত্বও আমি কিছু পৰিমাণে আজি ভিডিঅ'টোৰ জৰিয়তে গম পাম। প্ৰথমে আমাক লাগিব এনেকুৱা এটা বাঁহৰ টুকুৰা, যিটো ভলুকা বাঁহ বা জাতি বাঁহ হ'ব লাগে আৰু মাজত গাঁঠি এটা থাকিব লাগে। গাঁঠিটো কিয় থাকিব লাগে সেইটো মই ক'ম বাৰু। মাৰিডাল বনোৱাৰ আগতে মাৰিডালৰ নিৰ্মাণ শৈলীটোৰ বিষয়ে অলপ জানিব লাগে। অগ্ৰজ দাদাসকল বা ঢোলৰ মালিতা ইয়াত ভালকৈ উল্লেখ আছে মাৰিডাল কেনেকুৱা হোৱা উচিত। তাৰ দুটামান মই গাই শুনাইছোঁ। মধ্যে গাঁঠি আগটি সৰু, গুৰিটি শকত, চতুৰ্মুখী ব্ৰহ্মা থাকে মাৰিৰ আগত। ইয়াত ধুনীয়াকৈ উল্লেখ আছেই। আগটি সৰু হ'ব লাগে, মাজত গাঁঠিটো থাকিব লাগে আৰু গুৰিটো শকত হ'ব লাগে। আন এটা মত হৈছে আগে ব্ৰহ্মা মধ্যে শিৱ, গুৰিত আছে হৰি, সত্য ৰজ তম তিনিগুণে পাপ গাঁঠি। গতিকে ঢোলৰ মাৰিডালৰ যথেষ্ট মহত্ব আছে। ইয়াক সেইকাৰণে ঢুলীয়াসকলে হাতৰ পৰা পৰি গ'লেও কৃষ্ণ বুলি কয় বা ভৰিত নলগায়, লগাব নাপায়, কাৰণ ইয়াত ব্ৰহ্মা শিৱ আৰু হৰিৰ বাসস্থান বুলি কৈছে। এতিয়া আহক বাঁহৰ টুকুৰাটো মই ফালি লওঁ। এইটো টুকুৰাৰ পৰা মই 4ডাল ঢোলৰ মাৰি বনাম। গতিকে জোখত মই সমানে 4 টুকুৰা কৰি লওঁ। এতিয়া আমি জানিব লাগিব ঢোলৰ মাৰি কেই প্ৰকাৰৰ। মাৰি আচলতে 2 প্ৰকাৰৰ হয়। এডাল এয়া আপোনালোকে দেখিছে, যিডাল আমি বৰ্তমান সময়ত আমাৰ ঢুলীয়াসকলে ব্যৱহাৰ কৰে, ইয়াৰ আগটি জোঙাল থাকে। এডাল বৰ্তমান সময়ত প্ৰচলিত ঢোলৰ মাৰি। আৰু এইডাল পুৰণা ষ্টাইলৰ ঢোলৰ মাৰি। এডাল আগৰ যুগত এনেকুৱা ধৰণৰ ঢোলৰ মাৰি ঢুলীয়াসকলে ঢোল বজাইছিলে, কিন্তু বৰ্তমান সময়ত দেখা নাযায় যে কোনোবা ঢুলীয়াই এনেকুৱা ঢোলৰ মাৰি ঢোল বজোৱা। হ'লে পুৰণা যিসকল ঢুলীয়া আছিল তেওঁলোকে এতিয়াও ঢোল বজালে এনেকুৱা ধৰণৰ মাৰিয়ে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ সন্মুখত এটা অংশ থাকে টুপিৰ নিচিনা, সেইটোক নাকতি বুলি কয়। চাওক, সেইটো কাৰণে আগৰ বিহুগীতবিলাকত আমি শুনিছিলোঁ যে ঢোলে ভালে কৰি বাবি, ঢুলীয়া ঢোলে ভালে কৰি বাবি, ঢোলে ভালে কৰি নাবাব লাগিলে নাকতি ছিঙিব চাবি। এই নাকতিটো ছিঙি গ'লে ঢোলটো বজাব নোৱাৰা হয়গৈ আৰু। গতিকে সাৱধানে বজাবলৈ সতৰ্ক কৰি দিছিলে। এতিয়া পুনৰ ঘূৰি আহিলোঁ মাৰি বনোৱা পৰ্বলৈ। এতিয়া মই অলপ চুচি লওঁ। গাঁঠিটো মাজত ৰাখি পেলাই মই মাৰিডাল বনাব লাগিব, যিহেতু নিৰ্মাণ শৈলীয়ে সেইটো, যিটো ঢোলৰ মাৰি বনোৱাৰ যিটো নিয়ম, সেইটোৱেই মাজত গাঁঠিটো থাকিব লাগে। গতিকে মই সাৱধানে ছাইডৰ পৰা চুচি আছোঁ। যেতিয়া ছাইডটো চুচাৰ পিছত যেতিয়া এই ঢোলৰ মাৰিৰ নিচিনা এটা আকৃতি লয়গৈ, ঢোলৰ মাৰি যেতিয়া ইয়াক দেখিবলৈ লাগে, তেতিয়াৰ পৰা অলপ সাৱধান হ'ব লাগে আৰু, যাতে বেছি পাতল হৈ নাযায়গৈ। বেছি পাতল হৈ গ'লে মাৰিলে বজালে ভাগি থাকিব। গতিকে ঢুলীয়াজনে নিজৰ জোখত নিজৰ ৱেইটত যিহেতু মাৰিডাল বনাব লাগিব, গতিকে এই কণৰ পৰা অকণমান সাৱধান হোৱাটো প্ৰয়োজন। ইয়াৰ পিছতে আমি এটা গুৰুত্বপূৰ্ণ বিষয় যে ঢোলৰ মাৰিডাল কিমান দীঘল হ'ব লাগে সেইটো বিষয়ে কথা পাতিম। গতিকে আহক ঢোলৰ মাৰিডালনো প্ৰকৃততে কিমান দীঘল হ'ব লাগে সেইটো চাওঁ। এই বিষয়ে কেইবাটাও মত আছে। তাৰে এটা মত হ'ল ঢোলৰ যিটো তালিখন, সেই তালিখনৰ সমান হ'ব লাগে ঢোলৰ মাৰিডাল, তেতিয়া সেই ঢোলৰ মাৰিডাল সেই ঢোলটোৰ কাৰণে উপযুক্ত। অন্য এটা মতে ঢোলটোৰ যিমান দৈৰ্ঘ্য আছে সেই ঢোলটোৰ দৈৰ্ঘ্যৰ আধা হ'ব লাগে ঢোলৰ মাৰিডাল।
তেতিয়াও সেই মাৰিডাল ঢোলটোৰ কাৰণে উপযুক্ত হয়। 3 নম্বৰ মতটো হ'ল যিজন ঢুলীয়াই ঢোলটো বজাব সেই ঢুলীয়াজনৰ হাতেৰে 3 মুঠি হ'ব লাগে, তেতিয়া সেই মাৰিডাল ঢুলীয়াজনৰ কাৰণে একেবাৰে উপযুক্ত হয়। গতিকে এনেকুৱা কেইবাটাও মতামত আছে ঢোলৰ মাৰিডাল কিমান দীঘল হ'ব। এতিয়া এটা নিৰ্দিষ্ট জোখ নাথাকে, বিভিন্ন ধৰণৰ নিৰ্মাতাই ইয়াৰ জোখ এটা দিয়ে, ইমান চেণ্টিমিটাৰ বনাওঁ, ইমান ইঞ্চি হয়। গতিকে সেইটো তেনেকুৱা এটা নিৰ্দিষ্ট জোখ নাথাকে। ঢুলীয়াজন আৰু ঢোলটোৰ ওপৰত নিৰ্ভৰ কৰে ঢোলৰ মাৰিডাল কেনেকুৱা হ'ব, কিমান দীঘল হ'ব। বিজ্ঞানসন্মত যিটো জোখ হয়, প্ৰাপ্তবয়স্ক এজন ঢুলীয়াই 23.5 চেণ্টিমিটাৰৰ পৰা 26 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মাৰিয়ে ঢোল বজায়। গতিকে এডাল মাৰি 25 চেণ্টিমিটাৰ। প্ৰত্যেকটো মতবাদতে এই ঢোলৰ মাৰিডাল খাপ খাই পৰিছে। গতিকে এইডাল এডাল আদৰ্শ ঢোলৰ মাৰি। এইখিনিতে এটা কথা যে ঢোলৰ মাৰি আৰু ঢুলীয়া এই দুজনৰ সম্পৰ্কটো বৰ সাংঘাতিক। গতিকে প্ৰত্যেকজন ঢুলীয়াৰ নিজৰ জোখত বা নিজৰ ঢোলটোৰ জোখত অন্ততঃ দুডাল মাৰি থকাটো বাঞ্ছনীয়। বহুত ঢুলীয়া দেখিছোঁ তেওঁলোকে কি কৰে, প্ৰগ্ৰেমৰ আগত ইজনক ঢোলৰ মাৰি বিচাৰি থাকিব, সিজনক ঢোলৰ মাৰি বিচাৰি। সেইটো অত্যন্ত লাজৰ কথা আৰু ঢোলটোৰ অপমান। গতিকে সেইটো হ'বলৈ দিব নালাগে। প্ৰত্যেকজন ঢোল ভাল পোৱা ঢুলীয়াই, আমাৰ বিহু ভাল পোৱা ঢুলীয়াৰ অন্ততঃ নিজৰ মাৰিডাল লগত ৰাখিব লাগে। আৰু এইটো বৰ বিশেষ টান বস্তুও নহয়, নিজে ঘৰতে বনাই ল'ব পাৰি। বা বাঁহ এটুকুৰা হ'লে, কটাৰী এখন হ'লে ঢোলৰ মাৰি এডাল নিজেই হৈ যায়। গতিকে নিজেই নিজৰ ঘৰতে নিজৰ জোখত নিজৰ পচন্দত ঢোলৰ মাৰিডাল বনাবলৈ চেষ্টা কৰিব। আৰু লোকক ঢোলৰ মাৰি খোজাটো বৰ লাজৰ বিষয় বুলি মই অনুভৱ কৰোঁ। যেতিয়া প্ৰথম ঢোলৰ সৃষ্টি হ'ল, ঢোল বনালে, বনোৱাৰ পিছত হাতেৰে বজাইছে, হাতেৰে বজোৱাৰ পিছত ঢোলটো তেনেকৈ চাউণ্ড দিয়া নাই যিমান চাউণ্ড দিব লাগে বা যেনেকৈ চাউণ্ড দিব লাগে। গতিকে বৰ এটা ধুনীয়া এটা কাহিনী আছে যে নাবাজে হাতেৰে ঢোল বাওঁ কেনে কৰি, গজে বাংশ হিৰণাক্ষ য'ত আছে তপ কৰি, সেই বাঁহ কাটি আনি সাজিলেক মাৰি, তেবেশে বাজিলে ঢোল ধিন দাও কৰি। মানে হিৰণাক্ষ অসুৰে য'ত তপস্যা কৰি আছিলে তাৰ কাষতে বোলে বাঁহ গছ গজিছিলে। তাৰ পৰা বাঁহ আনি পেলাই ঢোলৰ মাৰি সাজিছে বুলি কৈছে। তেতিয়াহে বোলে ঢোলটোৱে ধিন দাওকে মাতিছে। গতিকে এইটো ঢোলৰ বুৰঞ্জী আৰু আমি এনেকৈ শুনি আহিছোঁ বিভিন্নজনৰ মুখত। গতিকে ঢোলৰ মাৰিডালৰ ইতিহাস এয়াই। লাহে লাহে ঢোলৰ মাৰিডালে অলপ আকাৰ লৈছে, ঢোলৰ মাৰি মাৰি যেন লাগিছে। নিজৰ জোখত যিহেতু ইয়াক মই কাটিলোঁ, এতিয়া কটাৰীখনে কটাৰ পিছত এটা বস্তু মনত ৰাখিব লাগে, যাতে ছাইডবিলাক যিহেতু বাঁহৰ বস্তু, গতিকে খুব ধাৰ হৈ থাকে। মানে যদি ধাৰ হৈ থাকে ঢোলটোত আঘাত লাগিব, ঢোলটোত ছালত লাগিলে ঢোলৰ ছাল ফাটিব। গতিকে সেইটোৰ প্ৰতি বৰ বিশেষ গুৰুত্ব দিব লাগে। এতিয়া লাহে লাহে চুচি নিজৰ জোখত, নিজৰ কিমানটো গধুৰ হ'লে বজাবলৈ মই সুবিধা পাম সেইটো প্ৰত্যেক ঢুলীয়াই নিজেই জানে। গতিকে সিমানটো জোখত ৰাখি তাৰ পিছৰখিনি কাম আগবঢ়াব পাৰে। এতিয়া চাওক, এডাল মাৰি প্ৰায় কমপ্লিট বুলি ক'ব পাৰোঁ। অলপমান কাম বাকী আছে। নিজৰ মুঠিয়াটো নিজৰ জোখত হ'ব লাগে। গাঁঠিটো দেখিছে, মাজত ৰাখিছোঁ। ইয়াত এটা বস্তু মনত ৰাখিব, এই যিটো তলৰ অংশটো, মুঠিটোৰ তলত থকা অংশটো, এইটো যাতে একদম মিহি হয়, কাৰণ এই অংশটো দি আমি পিছত ঢোলটো বহাবলৈও ব্যৱহাৰ কৰোঁ। গতিকে এইটো যাতে অকণমানো তাৰ পৰা আঁহ ওলাই নাথাকে বা ফাটি নাথাকে, সেইটো বৰ বিশেষ গুৰুত্ব দিব লাগে এই জেগাটোক। সেইটো মই এতিয়া সৰু কটাৰী এখন লৈ লাহে লাহে মিহি কৰি দিম। তাৰপিছত চিজ পেপাৰ মাৰিলে এইটোতো এনেও কোমল নহয়, মিহি হৈ পৰিব। এতিয়া মই দুডাল মাৰি বনালোঁ আৰু পুৰণা ষ্টাইলৰ মাৰিডালৰ সৈতে টোটেল 3ডাল মাৰি বনালোঁ। এতিয়া মূৰকেইটা মই কেনেকৈ ৰাখিছোঁ চাওক, মূৰকেইটা সম্পূৰ্ণ চিধা হৈ আছে, হেক্স ব্লেডে কটা। এতিয়া মই ইয়াক বেকাকৈ আঙুলিটোত দেখুওৱা নিচিনাকৈ এই যিটো চাইডে ছাল থাকে, ছাল থকাৰ পৰা এনেকৈ বেকাকৈ এঢলীয়াকৈ কাটিব লাগিব। গতিকে আহক মই কাটি লওঁ।
এতিয়া দেখিলে কাটি দিয়াৰ পিছত দেখিবলৈ কেনেকুৱা হৈছে। এতিয়া যিহেতু কাষবিলাক খুব ধাৰ হৈ আছে, ঢোলটো ফুটাই পেলাব এনেকৈ যদি মই বজাই দিওঁ। গতিকে মই অলপমান মিহি কৰিব লাগিব মূৰটো। মাৰিডালে হাতত খেলিবলৈ পাব লাগে, তেতিয়া চাপৰবিলাকো স্পষ্ট হয়, শুনিবলৈও ধুনীয়া হয়, গুড হয়। গতিকে মাৰিডাল বনাওঁতে সেই মুঠিয়াটো বহুত ডাঙৰকৈ বনাব নালাগে, যাতে হাতৰ মুঠিটোতকৈ যাতে ডাঙৰ হয়, তেনেকৈ বনাব নালাগে। নিজৰ হাতৰ মুঠিটোৰ জোখতে বনাব লাগে, যাতে মুঠিটো ধুনীয়াকৈ খাপ খাই যায়। দা কটাৰী কাম প্ৰায় শেষ কৰিলোঁ, মাৰিকেইডাল বনালোঁ। নতুন ষ্টাইলৰ মাৰি 3ডাল আৰু এডাল পুৰণা ষ্টাইলৰ মাৰি বনাইছোঁ। এতিয়া কি কৰিম, চিজ পেপাৰখনে চাফা কৰি দিম, যাতে ইয়াত কোনো ধৰণৰ চোকা অংশ নাথাকে। এইটো দেখিছেনে কিমান ধাৰ হৈ আছে, ঢোল বজাই দিলে শেষেই আৰু। গতিকে এইবিলাক খুব ভালকৈ চাই চিজ পেপাৰ মাৰি সমান কৰোঁ। চিজ পেপাৰ মৰাৰ পিছত এনেকুৱা হ'ল, অলপ চফা হ'ল, ধাৰবিলাক মৰিল। এইটো তলটো দেখিছে কিমান ধুনীয়াকৈ মিহি হৈ পৰিলে। চিজ পেপাৰ মাৰিলে সেইটোৱে সুবিধা আৰু, এতিয়া মিহি হৈ পৰিলে। এতিয়া ঢোলটো মই বহুৱাবলৈ এই অংশটো ব্যৱহাৰ কৰিব পাৰিম, নহ'লে মোৰ কোবনী ছাইডটো ফাটি যোৱাৰ চান্স থাকে, ইয়াত যদি ক'ৰবাত চাহ ওলাই থাকে। এতিয়া মই মাৰিকেইডাল মোৰ অন্যান্য বাদ্যযন্ত্ৰসমূহৰ নিচিনাকৈ অকণমান ৰং বৰং কৰিম, বাৰ্ণিছ মাৰি দিম ওপৰত। বাৰ্ণিছ মাৰিলে অলপ চিলিকি থাকে, ষ্টেজত পাৰফৰ্ম কৰিলে দেখিবলৈ ভাল লাগে। গতিকে আহক মই সেইটো কৰি লওঁ। এয়া মোৰ মাৰি ৰেডি, এতিয়া ঢোল বজাব পাৰি আৰু সেইকেইডাল মাৰিয়ে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি চাই ভাল পাইছে, যদি আপোনালোকৰ উপকাৰ হৈছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।